Hi friends, মই পৰিস্মিতা আপোনালোকক মোৰ YouTube চেনেল নববাৰী পৰিস্মিতা আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। So friends, কি খবৰ সকলোৰে? আশা কৰো সকলোৰে নিশ্চয় খবৰ বহুত ভাল। সম্মুখত যেহেতু নিউ ইয়াৰ আহি আছে নহয় জানো? আপোনালোকে পিকনিক খাবলৈ গৈছে নে নাই বাৰু? মোক কমেন্টত জনাবলৈ নাপাহৰিব। সো আজিও আমি এনেকৈ ঘৰৰ পৰা ওলাই আহিলো এফালে যাম বুলি। ঘৰৰ পৰা আহোতে আসলতে ভিডিঅ' কৰিবলৈ মোক সময় নহল। আমি এনেকৈ 10টা মান বজাত ওলাই আহিলো আমাৰ মায়ঙৰ পবিতৰালৈ। সকলোৱে নিশ্চয় পবিতৰা চিনিয়ে পায়। আমিও সেই পবিতৰালৈ ওলাই আহিলো আৰু পবিতৰালৈ যোৱা আগে ভাবিলো পবিতৰা পোৱা আগত যেহেতু এটা খুব সুন্দৰ মন্দিৰ আছে, মন্দিৰটোৰ নাম হৈছে কাছখিলা মন্দিৰ। সো ভাবিলো এবাৰ মন্দিৰটোকে দৰ্শন কৰি আহো। আগতেও আমি ইয়ালৈ আহিছো। সো বলকচোন আজি আপোনালোকক কাছখিলা মন্দিৰটোকে দেখুৱাও কেনেকুৱা। মই আগতে ইয়ালৈ আহিছোঁ, খুব ধুনীয়া লাগে। আমি আহোঁতে জেগাখিনি খুব পিছপৰা আছিল, এতিয়া অৱশ্যে বহুতখিনি ভাল হৈছে। হাই ফ্ৰেণ্ডছ, আমি এতিয়া আহি আছোঁ মায়ঙৰ পবিতৰা ফালে আমি নগ'লোঁ, এতিয়া আহিছোঁ আমি কাছখিলা মন্দিৰলৈ। এইখিনি পবিতৰাটো সকলোৱে চিনিয়ে পায়। পবিতৰাৰ পৰা ৰজা মায়ং বুলি কয়। সেইফালে সৰু ৰাস্তা এটা আছে, সেইফালে সোমাই আহিব লাগে। ধুনীয়া মন্দিৰ এটা আছে ইয়াত। আমি আগতে আহিছিলোঁ, 2 বছৰমানৰ আগত আহিছিলোঁ ন মা? 2 বছৰমানৰ আগত আহিছিলোঁ। ভাবিলোঁ আজি আপোনালোককো দেখুৱাই দিওঁ। এইফালে আহিছোঁ যেতিয়া এইফালে সোমালোহি। ৰাস্তা বনাই আছে ইয়াতে, দেখিছে ধুনীয়া হৈছে আগতকৈ বহুত। আমি আহোঁতে বহুত সৰু আছিলে, তেতিয়া আহোঁতে আমাৰ গাড়ীখনেই মানে আমি যেনে তেনে আহিছিলোঁ, কিন্তু এতিয়া বহুত ভাল কৰিছে, বনাই আছে। চাই থাকক, দেখুৱাই আছোঁ। এইফালে এখন নদী এখনো আছে, কিবা কি নাম নাজানো, নদী নে পুখুৰী জানো। আৰু মন্দিৰটোৰ ওচৰত ব্ৰহ্মপুত্ৰ আছে, ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ দেখা পায়। আমি আহি পাইছোঁহি মন্দিৰটো, এইফালে আছে যাম। তাৰ আগতে আপোনালোকক এইখন ব্ৰহ্মপুত্ৰখন দেখুৱাই দিওঁ। মা আহা এইফালে। এয়া ব্ৰহ্মপুত্ৰ, ইখন ডাঙৰ জাহাজ থৈ দিছে, তলতো আছে। বহুত বতাহ মাৰি আছে, এতিয়া এইখিনি ঠাণ্ডা লাগিছে ন? শিহু, ইয়াতে শিহু আছে হ'বলা, বুজিছা? এই পোষ্টাৰখনত লিখা আছে, চোৱা। ইয়াত শিহু পায়। এয়া মা কি কয়, উঠিব মন গৈছে। এই ভয় লাগে ভাই, এই লাইফ জেকেট আছে, কাৰণ ভুটভুটি নাও। এয়া ব্ৰহ্মপুত্ৰ, ইমান ধুনীয়া লাগিছে। এইফালে এইবোৰ সৰিয়হ কৰিছে। মায়ঙত মানে এইটোৱে ভাল লাগে, গোটেই আহোঁতে ৰাস্তাটো গোটেই সৰিয়হে পাই আহিছোঁ ন মা? এইয়া কাপোৰ ধুই আছে, বহুত ভাল লাগিছে পৰিৱেশ। আৰু আমি এনেকৈ মন্দিৰটোৰ ওপৰলৈ যাবলৈ ওলাইছোঁ। মন্দিৰটো যিহেতু ওপৰত আছে, ইয়াতে 300 কিমানটা ষ্টেপ আছে, হয়তো বেছিও হ'ব পাৰে। আমি এনেকৈ শুনিছিলোঁ 300 কিমানটা ষ্টেপ আছে বুলি। তেন্তে বলকচোন আপোনালোকক মন্দিৰটো দেখুৱাওঁ। আহা। এয়া আমি এতিয়া কাছখিলা মন্দিৰলৈ গৈ আছোঁ। এয়া বহুত ওপৰত আছে মন্দিৰটো, গৈ পোৱাগৈ নাই। কিমান আছিলে পাপাৰ ষ্টেপ? 300 কিমান? এয়া ইমান ওপৰলৈকে পানী চিষ্টেম কৰিছে ন? চাৰিওফালে পাহাৰ। লাহে
লাহে লাহে আহা সেই আমি আহি এতিয়া মন্দিৰটো পাইছোঁ বহুত ভাল কৰিলে মন্দিৰটো আগতকৈ আমি তেতিয়া আহোঁতে সেইখিনি প্ৰথমখিনিহে বনাইছিলে 2 বছৰমানৰ আগতে আহা আৰু সেয়া অলপ অলপ এয়া ব্ৰহ্মপুত্ৰ ওলাই আছে মই দেখুৱাম বাৰু কি ধুনীয়া লাগিছে বগা হৈ আছে এই ওপৰেৰে ভালকৈ দেখা পায় মই দেখুৱাম বাৰু আহা কৃষ্ণ এই শিৱ মন্দিৰ ন এই মন্দিৰটো তাৰমানে কাছৰ নিচিনা আকৃতি পাথৰ এটাৰ ওপৰত আছে সেইটো কাৰণে কাছশিলা মন্দিৰ বুলি কয় মই পাইছিলোঁ নেটত মন্দিৰটো মানে য'ত আছে এই শিলটো কাছৰ ষ্টাইলৰ সেইটো কাৰণে সেইকাৰণে কাছশিলা মন্দিৰ বুলি কয় তোমালোকৰ ঘৰ ক'ত টিকলাকেইটা তলত সৰিয়হখিনি বৰ ধুনীয়া দেখিছে ইয়াৰ পৰা এতিয়া আমি মন্দিৰটোৰ পৰা আহিলোঁ এইফালে ওপৰত মানে পাথৰ এটা আছে তাৰ পৰা ধুনীয়াকৈ ব্ৰহ্মপুত্ৰখন দেখা পায় এতিয়া তালৈ গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ বোলো ভাল পাব চাই এয়া পাপা গৈ পালে ইমান স্পীডত খোজকাঢ়ে নহয় ফটো উঠিলে চাগে 2 কপিমান বেগ কি কৰিলা তোমাৰ সেয়া কি মজা দৃশ্য এটা দেখুৱাম এতিয়া আপোনালোকক ৱাও ইমান ধুনীয়া লাগিছে এয়া গোটেই ব্ৰহ্মপুত্ৰ এই ব্ৰহ্মপুত্ৰ আৰু এই মানুহৰ ঘৰ এইবোৰ মানুহ পানীত কেনেকৈ থাকে বাৰু মানুহৰ ঘৰ নামি আহোঁতে পটককৈ পোৱা যায় যাওঁতেহে ভাগৰ লাগে আহি পাই গ'লো পাপাক কেনেকুৱা লাগিছে মা বেগটো এতিয়া আমি মন্দিৰটোৰ পৰা ওলাই আহিলোঁ এতিয়া যাম পবিতৰা বহুত ভাগৰ লাগি গ'ল ন ভাগৰ লাগিছে বেছি কষ্ট হ'ল ওপৰত আহোঁতে ইমান ভাগৰ নালাগে তো আপোনালোকেও আহিব মই এড্ৰেছটো কৈয়ে দিছোঁ অথনি আকৌ এবাৰ কৈ দিছোঁ পবিতৰাখনটো চবেই চিনিয়ে পায় পবিতৰাৰ ওচৰতে অলপ এনেকৈ সৰুকৈ ৰাস্তা এটা আছে ৰজা মায়ং বুলি লিখা আছে কিন্তু মন্দিৰটোৰ বিষয়ে একো লিখা নাই আপোনালোকে সেইফালে সোমাই আহিলেই হ'ল মানুহক সুধিলে গম পাব কাছশিলা মন্দিৰ বুলি খুব ধুনীয়া মন্দিৰ লাহে লাহে ডেভেলপ হৈছে জেগাখিনি আহিব আপোনালোকে চাবহি ভাল পাব তেন্তে ব'লক এতিয়া আমি পবিতৰালৈ যাওঁ আৰু আপোনালোককো দেখুৱাই থাকিম
আমি আহি পবিত্ৰ অভয়াৰণ্য পালোহি। ইমানেই মানুহ নহয়, আচলতে বছৰৰ শেষৰ দিন আৰু নতুন বছৰো আহি আছে, সেইকাৰণে বহুতো তাত পিকনিক পাৰ্টি আছিলে। সেয়াই আৰু আমি এনেকৈ ভিতৰলৈ গৈ আছোঁ। আমি খোৱা সকলো ঘৰৰ পৰাই বনাই লৈ গৈছিলোঁ, তাতে এঠাইত বহি পেলাই খাম বুলি। তাৰপাছত প্ৰথমতে আমি দলংখন চাবলৈ গৈ আছোঁ। চাই থাককচোন ভিডিঅ'টো আপোনালোকে। পবিতৰালৈ আচলতে আমাৰ যোৱা হৈয়ে থাকে, যিহেতু আমাৰ মৰিগাঁৱৰ পৰা তেনেই ওচৰতে, সকলোৱে জানেই। মই কলেজত পঢ়ি থাকোঁতে এবাৰ তাতে এটা ফেষ্টিভেলত গৈছিলোঁ আমি, কোৰাছ গাবৰ কাৰণে আৰু ডান্স কৰিছিলোঁ, এনেকৈ কলেজৰ পৰা প্ৰগ্ৰেমত গৈছিলোঁ। তাৰপাছত আৰু 2-3বাৰ গৈছোঁ, এনেকুৱা সময়তে এবাৰ গৈছোঁ, এওঁৰ লগত গৈছিলোঁ বিয়াৰ আগতেই, তাৰপাছতো আৰু গৈছোঁ। গতিকে আমাৰ যোৱা হৈয়ে থাকে, খুব ভাল লাগে। এয়া একদম ভিতৰ ভাগত পিকনিক পাৰ্টিয়ে ভৰ্তি হৈ আছে। আপোনালোকে নিশ্চয় গাড়ীবোৰ দেখিছেই, আৰু তাতে বহুত হুলস্থুল আৰু গান বজি আছিলে। মই সেইটো কাৰণে মিউট কৰি দিবলগীয়া হৈছে, ক'ৰবাত কপিৰাইট লাগি যাব পাৰেতো। আৰু আমি ইয়াতে এনেকৈ খাবৰ কাৰণে জেগা অলপ বিচাৰি ল'লোঁ। এয়া সকলোবোৰ যিহেতু পাপাৰ চিনাকিয়ে, এইবোৰ ফৰেষ্টৰ কোৱাৰ্টাৰ হয়, গতিকে পুলিচৰ মানুহবোৰ যিহেতু চিনাকিয়ে, গতিকে এইখিনিতে কোৱাৰ্টাৰৰ ওচৰতে আমি বহি ল'ম বুলি ভাবিলোঁ। ইয়াতে মা পাপা আছে, দেখা পাইছে। চ' আমি এনেকৈ খোৱাবোৰ ইয়াতে উলিয়াই লৈ খাবলৈ ল'লোঁ আৰু। কথা ক'লে নুশুনিব, গান বজি আছে। কেনেকুৱা লাগিছে খাই ইয়াত? আমি এতিয়া খাই আছোঁ। আৰু তাৰ পৰা আমি এনেকৈ খাই বৈ ওলাই আহিলোঁ। আমি ওলাই অহালৈ বহুত মানুহ আহিয়ে আছে, আৰু কিছুমান মানুহে এয়া জীপ চাফাৰী কৰিবৰ কাৰণে ওলাই গৈছে। মই কিন্তু পবিতৰাত জীপ চাফাৰী কৰি পোৱা নাই দেই, কাজিৰঙাতহে গৈছোঁ। ইয়াতো এদিন আহিব লাগিব, এনেকৈ ভিতৰত চাব লাগিব জীপ চাফাৰী কৰি, ভাল লাগিব নহয় জানো। আৰু ইয়াতে পবিতৰাতে এইখন নতুনকৈ ৰিজৰ্ট খুলিছে, ভাবিলোঁ আপোনালোককো এবাৰ দেখুৱাই দিওঁ বাহিৰৰ পৰাই, আপোনালোকো আহিব পাৰিব। আমি ভিতৰত নোসোমালোঁ আৰু এনেই অকণমান দেখুৱাই দিলোঁ আপোনালোকক। আমি এতিয়া তাৰ পৰা ওলাই আহিলোঁ, এতিয়া এই গাড়ীত উঠিব আহিছোঁ, যামগৈ আৰু এতিয়া ঘৰলৈ। চব চাই হৈ গ'ল, চব হৈ গ'ল, আৰু আছে কিবা? কেনেকুৱা লাগিলে কোৱা? ভাল লাগিলে, ভাগৰ লাগিল, খাই বৈ ল'লোঁ, এতিয়া ঘৰলৈ যাওঁ। আমি এতিয়া এই মেইন ৰাস্তাৰ পৰা অকণমান নামি আহিছোঁ। এইখিনিতে পিছফালে চাওকচোন, ইমান ধুনীয়া সৰিয়হ, সিফালেও আছে। ভাবিলোঁ ইয়াতে ফটো কেইখনমান উঠি লওঁ।
সো ফ্ৰেণ্ডছ আজি মোৰ এই ভিডিঅ'টো এইখিনিতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব তেন্তে পুনৰ এটা নতুন ভিডিঅ'ক আপোনালোক সকলোকে লগ পাম আৰু ভিডিঅ'টো শেষত মই ফটো কেইখনমান লগাই দিম আপোনালোকে কমেণ্টত জনাব কেনেকুৱা লাগিলে সো আজিলৈ আহিছোঁ বাই Sadaror khemeka asal khone